হেল্ল' এভৰিৱান, আজি মই আপোনালোকক লৈ গৈ আছোঁ যোৰহাটৰ মইনাপৰীয়া নামঘৰলৈ। মই আচলতে ঘৰত আহিছিলোঁ, ভাবিলোঁ বহুত দিনৰ পৰা তাত গৈ তাত যাম বুলি আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ। যিখিনি আপাৰ আচামৰ ফালেতো গম পায়েই, বাকী আমাৰ নামনিখিনিকো মই দেখাব বিচাৰিছোঁ। এয়া মই গোলাঘাটৰ পৰা যোৰহাটৰ ৰাস্তাত গৈ আছোঁ, কাকডোঙা দলঙৰ ওপৰেদি। এইখন কাকডোঙা দলং কনষ্ট্ৰাকশ্যন চলি আছে, বহুত পুৰণা দলং হয়। তো ব'লক, মই ভাইটিৰ লগতে স্কুটিত গৈ ভিডিঅ' কৰি গৈ আছিলোঁ আৰু। যোৰহাট বাইপাছ পোৱাৰ আগতে আপোনালোকে ৰাইট ছাইডে দেখিব কাজিৰঙা ইউনিভাৰ্চিটিখনৰ অপজিটতে চুকাফা সমন্বয় ক্ষেত্ৰ, যিখন আমাৰ গুৱাহাটী কলাক্ষেত্ৰ আছে। ঠিক তেনেকৈ এইখন খালি চুকাফাসকলৰ লগত সংগতি ৰাখি বনোৱা হৈছে। পাৰিলে আপোনালোক আহিব। আৰু ইয়াৰ ভিতৰত জুইশাল বুলিও এখন ৰেষ্টুৰেণ্ট আছে, ইথনিক ৰেষ্টুৰেণ্ট, তাতো সোমাব পাৰিব। বহুত ডাঙৰ হয়। মই জাষ্ট এনেই বাহিৰৰ পৰা মেইন গেটখনৰ সৈতে দেখালোঁ। এইখন হৈছে চুকাফা কলাক্ষেত্ৰ। আহোমসকলৰ দিনৰ বস্তুবোৰ সংৰক্ষিত কৰি থোৱা হৈছে ইয়াত। আহি এতিয়া মইনাপৰীয়া নামঘৰৰ মেইন গেটখনত সোমাইছোঁহি। যোৰহাটৰ বাইপাছ পাৰ হৈ অলপ দূৰ আহি আপোনালোকে লেফ্ট ছাইডে সোমাব। তিয়কৰ ওচৰতে বুলিয়ে ক'ব পাৰি আৰু। এইফালে লেফ্ট ছাইডে সোমাই গৈ আছোঁ। ইয়াৰ পৰা মেইন নামঘৰলৈ 3 কিলোমিটাৰমান সোমাব লাগে। ভাল লাগিছে, আজি বহুত দিনৰ মই ভাবি আহি আছোঁ। এতিয়া আহি আকৌ ৰাইট ছাইডে আমি টাৰ্ণিং ল'লোঁ। টাৰ্ণিং লৈ এইখন মূল তোৰণখন। এতিয়া আমি নামঘৰটো পামগৈ, চাই থাকক। গাঁৱৰ মাজে মাজে ভাল লাগিছে কিবা এটা। আৰু সকলোৱে বিশ্বাস কৰে যে ইয়াতে আহিলে মনৰ আশা পূৰণ হয় বুলি, যি আশা লৈ আহে। ময়ো আজিলৈকে অহাই নাছিলোঁ, শুনি আছিলোঁ। আজি ভগৱানেও মিলাই দিলে, আহিলোঁ। খুব গাঁৱলীয়া এটা পৰিৱেশৰ মাজে মাজে গৈ আছোঁ। সেয়া চাই থাকক। আমি এতিয়া নামঘৰ মূল প্ৰৱেশদ্বাৰ পালোঁহি। দোকানবিলাক আছে আৰু ল'ব পাৰিব ইয়াতে চাকি, শৰাই বস্তু, আৰু লগতে পাৰ্কিঙো আছে তেওঁলোকৰ দোকানৰ সন্মুখে। এয়া আমি এতিয়া ধূপ চাকি লৈ ভিতৰলৈ সোমাম আৰু চাই থাকক। এয়া হ'ল চাকি বন্তি জ্বলোৱা গৃহ, ছাইডতে থাকে। বহুত ডাঙৰকৈ আমি ইয়াতে জ্বলালোঁ, জ্বলাই ভিতৰত বহিমগৈ আৰু এতিয়া। তাত যিমানেই নতুন মানুহ যিমান যায়, চবকে চাহ খাবলৈ মাতি নিয়ে। ছাইডতে আছে সেনেকুৱা, আমাকো লৈ গৈছিলে ভকত এজনে। মই জাষ্ট এনেই ক্লিপ দুটামান ৰাখি থ'লোঁ আৰু। ভিতৰত এতিয়া আমি বহিছোঁহি। ফটো মাৰি থাকিব ভাল নালাগে, কিন্তু ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ বুলি। নিয়মখিনি ভাল লাগিলে তাত। পুৰুষসকলক আগত বহিব দিয়ে, লেডিজখিনিক পিছত। খালোঁ। বহিমগৈ। পৰিৱেশটো বহুত ধুনীয়া, মানুহখিনি ইমান ভাল নহয়। বাহিৰলৈ আহিছোঁ। নাম ষ্টাৰ্ট হ'ব, 2.5 ঘণ্টামান নাম গাব, তাৰপিছত প্ৰসাদ বিতৰণ হ'ব। তাৰপিছত প্ৰসাদ লৈ যাম আৰু। নামটো শুনি যাওঁ, ইমান দিনৰ মইনাপৰীয়া নামঘৰ আহিমকৈ আহিবলৈ পোৱা নাছিলোঁ। আপোনালোক আহিব আৰু মনৰ যি ইচ্ছা লৈ আহে পূৰণ হয় বুলি বিশ্বাস কৰে। আৰু ময়ো তেনেকৈ আহিছোঁ, মই আৰু ভাইটি। এয়া বেক চাইড।
ভৰিটো ধুই ল'ব পাৰিবি চাগে ইয়াত সদায় দিনৰ 11:30 পৰা নাম প্ৰসংগ আৰম্ভ হয় আপোনালোক আহিলে 11:30 মানত পোৱাকৈ আহিবা 2.5 ঘণ্টামানৰ হয় তাৰপিছত প্ৰসাদ বিতৰণ হয় আৰু গোসাঁইকো দৰ্শন দিয়াই তেওঁলোকে কেতিয়াবা ক'লে দেখাব আৰু আমিও গোসাঁই দৰ্শন কৰি আহিলোঁ বহুত ভাল লাগিলে আৰু সদায় নাম প্ৰসংগ আৰু ভাগৱত যেতিয়া পাঠ কৰে তেওঁলোকে বুজাই কৈ থাকে সেইটো মোৰ বেছি ভাল লাগিলে আচলতে চাই থাককচোন এই ব্ৰজধামৰ এই প্ৰজাসকলে লোকসকলে কিনো পুণ্য কৰিছিলে যি পুণ্যৰ ফলত তুমি ব্ৰহ্ম সনাতন পূৰ্ণ পৰমানন্দ তুমি আহি তেওঁলোকৰ মহামিত্ৰ হ'লা এইটো বৃন্দাবন নামঘৰৰ পৰা ওলাই আহোঁতে ভিডিঅ' কৰা নহ'লে ঘূৰি আহোঁতে গোলাঘাটলৈ আমি বাবা ৰামদেৱ মন্দিৰত সোমালোঁ যোৰহাটৰ বাইপাছ পোৱাৰ আগতে আছিলে সেইফালৰ পৰা আহিলে আপোনাৰ ৰাইট চাইডে সোমাব লাগে মই আহিছোঁ কিন্তু ভাইটিক লৈ আহিছিলোঁ আচলতে সি দেখা নাছিলে আৰু 3টা বজাতহে খোলে দুপৰীয়া আমি আঢ়ৈটাতে পালোঁগৈ সেইকাৰণে জাষ্ট এনেই বাহিৰৰ পৰাই দেখাই আৰু গুচি আহিলোঁ আৰু ফটো অলপ মাৰি বন্ধ তইহে নাই দেখা মইতো দেখিছোঁ বাৰু